নমস্কাৰ। তো যিসকল মহিলাই অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে, তো তেওঁলোক এই আঁচনিৰ বাবে এপ্লাই কৰিবলৈ কি ডকুমেণ্ট যোগাৰ কৰিব লাগিব সেই সম্পৰ্কে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা অতি গুৰুত্বপূৰ্ণ এটা আপডেট আহি পৰিছে। তো মই আপোনালোকক জনাই দিম সেই আপডেটটো কি আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকৰ এই অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিবলৈ। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ আপোনালোকে সদায় পাই থাকিবলৈ সক্ষম হয়। তো বলক পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোক সকলোৱে নিশ্চয় জানে যে 15 ছেপ্টেম্বৰ অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকৰ অৰুণোদয় আঁচনি 3.0 এপ্লাই প্ৰচেছটো ষ্টাৰ্ট হ'ব। আৰু আপোনালোকে এইটোও জানে যে যিসকল মহিলাই ইতিমধ্যে অৰুণোদয় আঁচনি 2.0 টকা পাই আহি আছে, তো তেওঁলোকে অৰুণোদয় আঁচনি 3.0 বাবে এপ্লাই কৰিব নোৱাৰে। আৰু তেখেতসকলৰ ভিতৰত যিসকল মহিলাৰ আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড নাই, তো তেওঁলোকৰ নাম কটা যাব তেওঁলোকৰ অৰুণোদয় আঁচনি 2.0 পৰা। তো এইটো কথা আপোনালোকে সকলোৱে নিশ্চয় গমেই পাইছে। কিন্তু এইবাৰ যিসকল মহিলাই অৰুণোদয় আঁচনি 3.0 বাবে এপ্লাই কৰিম বুলি ভাবি আছে, তো তেওঁলোক এই আঁচনিৰ বাবে এপ্লাই কৰিবলৈ ফাৰ্ষ্ট নিজৰ ব্যক্তিগত আধাৰ কাৰ্ডখন তেওঁলোক সাজু কৰিব লাগিব। আৰু যদিহে আধাৰ কাৰ্ডখন নাই তেন্তে আপুনি ইয়াৰ বাবে এপ্লাই কৰিব নোৱাৰে। নেক্সট আপোনাৰ এখন বেংক একাউণ্ট লাগিব, লগতে এই বেংক একাউণ্টখন আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। কাৰণ এই আঁচনিৰ টকাসমূহ আপোনালোকৰ ডাইৰেক্টলি DBT মাধ্যমত আপোনাৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াব। সেয়ে আপোনালোকৰ বেংক একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক থকাটো অতি গুৰুত্বপূৰ্ণ। তো যদিহে আপোনাৰ বেংক একাউণ্টখনৰ লগত আধাৰ কাৰ্ডখন লিংক নাই, তো এতিয়াই অতি সোনকালে কৰি ল'বলৈ চেষ্টা কৰক। নেক্সট আপোনালোকৰ লাগিব ৰেচন কাৰ্ড। তো যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি এজন যোগ্য হিতাধিকাৰী, তেন্তে আপুনি এই অৰুণোদয় আঁচনি 3.0 বাবে এপ্লাই কৰিব পাৰিব। তো এই ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডখনৰ লগতে আধাৰ লিংক বেংক একাউণ্টখন আপোনাৰ থকাটো বাধ্যতামূলক, তেতিয়াহে আপুনি এই অৰুণোদয় আঁচনি 3.0 বাবে এপ্লাই কৰিব পাৰিব। তো এইকেইটা ডকুমেণ্ট যিমান সোনকালে পাৰে আপুনি সাজু কৰি ৰাখক, কাৰণ অহাকালিৰ পৰাই যিহেতু আপোনালোকৰ এই অৰুণোদয় আঁচনি 3.0 কামটো আৰম্ভ হ'ব। তো নিশ্চয় এতিয়া আপোনালোকে গম পালে যে কি ডকুমেণ্টছ আপোনালোকৰ যোগাৰ কৰি ৰাখিব লাগিব। তো এইকেইটা আপোনালোকে অতি সোনকালে যোগাৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেকুৱাই গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পুনৰ লগ পাম এজন গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।